আমি এতিয়া বৰ্তমান লালবাগ পাৰ্কত আছোঁ বেংগলোৰ। আহি বহুত বেছি ভাল লাগিছে, চবফালে গ্ৰীণ গ্ৰীণ সেউজীয়া পৰিৱেশৰ মাজত আহিছোঁ আৰু ইমান ধুনীয়া চাফা, বহুত ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া লাগিছে পাৰ্কখন। এয়া দেখিছেনে, চবফালে ফুলৰ কাৰ্টিংবিলাকত বহুত ধুনীয়া, বহুত ধুনীয়া মানে, আৰু বহুত বেছি ডাঙৰ পাৰ্কখন। এইজনী মোৰ ছোৱালী গৈ আছে আগত। এয়া চাওকচোন কিমান ডাঙৰ ডাঙৰ গছবিলাকত, এইবিলাকত দেখিছেনে কাঠেৰে কেনেকৈ বনাইছে ঘৰিয়াল। কাঠতে কাৰ্টিং কৰি কৰি ৰখাইছে পুৰা। কি গছ জানো এডাল, এইটো এটা কিবা কি জানো ধৰিব নোৱাৰিলোঁ ভালকৈ। ভাল হয় আকৌ এইজোপা ঔটেঙা দেখিছেনে, গছৰ পাত এটাও নাই, কিন্তু ঔটেঙা সোপা কেনেকৈ লাগি আছে। আমি ঔটেঙা খাব মন গ'লে এই পাৰ্কখনতে আহোঁ। এইবিলাক দেখিছেনে, ৰাধাচূড়া গছ। এই ৰাধাচূড়া গছজোপা বহুত ধুনীয়া লাগিছে। ইমান ধুনীয়াকৈ কাৰ্টিং কৰি ৰখাইছে দেখিছে ফুলবিলাকত। এয়া ছোৱালী আৰু মানুহজন, আৰু এইখিনি চাওকচোন ইমান ভাল লাগিছে পৰিৱেশটো। Please like and subscribe.